হে গাইজ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমে সকলো অসমবাসী ৰাইজৰে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে ভোগালীৰ ভোগে সুখ আৰু শান্তি আনে তাৰে কামনা কৰিছোঁ। আৰু কালি ভিডিঅ' বনাব নোৱাৰিলোঁ, আজি উৰুকাৰ দিনাখনেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বাকী আমাৰ গাঁৱতে আমাৰ ভাইটি দুটা আমাৰ ভাইটি দুটাই ধুনীয়াকৈ এটা ভেলাঘৰ বনাইছিলে চন্দ্ৰযান। এয়া আমাৰ ভাইটি কেনেকুৱা লাগিছে? কিবা এটা কৈ তোৰ মনলৈ কেনেকৈ আহিলে এইটো বনাম বুলি? আমি পূজাতে চাই পেলাই ভাবি থৈছিলোঁ বোলো দুটাই বনাম মিলি। এয়া মোৰ ইয়াৰ ভায়েকে। মোৰ ভাইটি হয় দেই। তাৰপিছত ইয়াৰ লগত মিলি দুইটাই বনালোঁ। তাৰপিছত আৰু লগতো আছে বাৰু আমাৰ ডাঙৰ দাহঁতো লাগিছে, ভাইটি এটাও লাগিছে, তেনেকৈ এনেই অকণমান লাগি দিছে। তথাপিতো আমি এনেকৈ ইমান যে হ'বগৈ ভবা নাছিলোঁ। তাৰপিছত আমি এনেকৈ বনাই হ'লগৈ। আৰু বাকী ৰাইজসকল এইটো চাওক কি সুন্দৰকৈ বনাইছে, চাওক অলপ আঁতৰৰ পৰা দেখুৱাই দিছোঁ। চাওক এয়া চাওক ভালদৰে চব দেখুৱাই দিছোঁ। চাওক এইফালে এয়া হেপী মাঘ বিহু দেখিছে চাওক, আৰু এইফালে এয়া চন্দ্ৰযান চাওক। এয়া অলপ ওপৰৰ পৰা উঠি আহি ওপৰৰ পৰা দেখুৱাইছোঁ চাব। বাকী ৰাইজসকল এইটো হৈছে ভিতৰৰ পৰিৱেশ দেই। চাওক এয়া চাওক একদম ডাঙৰ দেই ভিতৰৰ এৰিয়াটো। আৰু ওপৰৰ পৰা আহোঁ চাওক একদম ভয়ানক কিন্তু দেই, ওপৰলৈ যাবহে যেনে তেনে ৰাইজ উঠিব লাগিব। চাওক ওপৰলৈকে হাতে আমি খটখটি দিয়া কথা আছিলে, অলপ অসুবিধাৰ কাৰণে খটখটি দিব নোৱাৰিলোঁ। এয়া চাওক সেইকাৰণে লৰালৰি হ'ল, আমাৰ সময় কম আছিলে। কষ্টই মষ্টই ওপৰলৈ উঠিছোঁ। এয়া চাওক কালি মানে ৰাইজ ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে মানে, আৰু মই এজেগাত গ'লোঁ সেয়েহে ভিডিঅ' কালি বনাব পৰা নহ'ল। আজিয়ে ভাবিলোঁ বনাই দিওঁ বুলি। চাওক ওপৰত আহি গ'লোঁ যেনে তেনে। চাওক এয়া হৈছে ওপৰৰ এৰিয়া। চাওক দেখিছে একদম ধুনীয়াকৈ লাইটিং দি কি ধুনীয়াকৈ বনাইছে চাওক খেৰে। আৰু এয়া চাওক আমাৰ ৰাইজসকল, এইফালে আমাৰ প্ৰণৱ ভাই। এয়া চাওক দেখিছে কি সুন্দৰকৈ বনাইছে। এয়া গোটেই এইটো চাৰিওফালৰ এৰিয়াটো চাওক এয়া। আৰু খুব কষ্ট কৰিছে কিন্তু বহুত দিনৰ পৰা, প্ৰায় কিমান দিনৰ পৰা এইটো লাগি আছে? তই এসপ্তাহ আগৰ পৰা লাগি আছোঁ, মানে দুসপ্তাহে হ'ব, খালি আমি ভালকৈ লগা এসপ্তাহে হ'ল। মানে সময়ো মানে বেলেগ কামো আছে ঘৰত, তেনেকুৱাবোৰ কৰাৰ কাৰণেও সময় দিব নোৱাৰিলোঁ। আৰু কৰিম বুলি ভাবিছিলোঁ, খালি সময় নহ'লগৈ। আৰু আমাৰ বাকী ভাইটিয়ে আকৌ একদম খুব ধুনীয়াকৈ মানে ভাওনাৰো কিছুমান সঁজুলি বনাই, গদা ধেনু। কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব আমাৰ ভাইটিক। সেয়া নাম্বাৰ দি দিব, ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই দিব। আৰু চেনেল এটাও কালি নতুনকৈ খুলিছে, নামটো কি? BJYTC। মোৰ নতুন চেনেল এটা খুলিম, সেইটো এতিয়া কাইলৈ ভিডিঅ' পাবই বাৰু। মই ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, সকলোৱে চাব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ ভাইটিটো আগবাঢ়ে। সি তাত ধুনীয়াকৈ সকলোখিনি দেখুৱাই থাকিব, চন্দ্ৰযান বনোৱা। আৰু লগতে এতিয়া গায়ন বায়নৰো অকণমান ভিডিঅ' পাব তাত। সকলোখিনি দেখুৱাই থাকিব, সেয়েহে চাই থাকিব। আৰু যাতে আমাৰ ভাইটিটো আগলৈ আগবাঢ়ি যায়, সকলোৱে আশীৰ্বাদ কৰিব যাতে অকণমান আগবাঢ়ি যাব পাৰে, ভালকৈ এনেকৈ বনাই থাকিব পাৰে। দেখিছে চাওক ওপৰৰ পৰা এয়া। আৰু লগত কিন্তু আমাৰ সহযোগ কৰিছে, বহুতে সহযোগ আছে। তলত আছে আমাৰ ভাইটিহঁতো আছে, সিহঁতকো দেখুৱাব, ধুনীয়াকৈ দেখুৱাই দিব। বাকী তলৰ পৰা ৰাইজ আৰু অলপ ধুনীয়াকৈ দেখুৱাই আছে, চাই থাকিব। বাকী ৰাইজসকল মই তলৰ পৰা আহি আপোনালোকক ধুনীয়াকৈ আমাৰ চন্দ্ৰযানখন দেখুৱাম, চাব। আৰু খুব সোনকালে কিন্তু বনাইছে দেই ৰাইজ। কেনেকুৱা পায় আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। আৰু এইখন হৈছে গেটখন, চাওক। আৰু এইফালে ধুনীয়াকৈ তুনি চিটেৰে বনাই দিছে, হেপী মাঘ বিহু চাওক। এয়া অলপ মই আঁতৰৰ পৰা দেখুৱাই দিছোঁ, চাওক। এইখন হৈছে চন্দ্ৰযান, চাওক। আৰু এটা আচৰিত কথা, এই যে আপোনালোকে দেখিছে হেপী মাঘ বিহু বুলি লিখিছে, এইটো তুনি চেটত গিলাচ লগাই মানে বনাইছে। চাওক কি সুন্দৰ লাগিছে দেখি, চাওক। এইখন মানে এইটো গিলাচেৰে নিৰ্মাণ কৰিছে, চাওক। দেখিছে এয়া চাওক। এয়া মই অকণ ওচৰৰ পৰা ভালদৰে দেখুৱাই দিছোঁ, চাওক। এইবোৰ চব গিলাচেৰে বনাইছে, চাওক। এয়া
আঁতৰৰ পৰা কিন্তু গাইছ বৰ মজা লাগিছে কিন্তু দেখি চাওক ইয়া মই চাৰিওফালৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু ৰাইজসকল এফালে আমাৰ গাঁৱৰে ভাইটিহঁত আছে ইহঁতে মানে কষ্ট কৰি এইটো বনাইছে চাওক কেনেকুৱা লাগিছে কিবা এটা আমাৰ লোৱা কৈ দে ভাল লাগিছে প্ৰায় 1.5 সপ্তাহ মানে আমি লাগিছিলোঁ ইয়াত মই অলপ সহায় সহযোগ কৰিছিলোঁ মানে দাদাহঁতে বহুত কষ্ট কৰিছিলে এতিয়া এইটো সম্পূৰ্ণ হ'লগৈ আমি ইমান পৰিকল্পনা কৰা নাছিলোঁ যদিও এইখিনি হ'ল যে মোৰ বহুত ভাল লাগিছে আৰু ৰাইজসকল আপোনালোকক মই ভোগালী বিহু মানে অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এইফালে ভকত আছে ভকত কিবা এটা কৈ দিয়া কেনেকুৱা লাগিছে শুভেচ্ছা দি দিয়া আমাৰ ৰাইজসকলক শুভেচ্ছা জনালোঁ মই তেওঁলোকক খুৰা ঘৰ মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু মাঘৰ বিহু উপলক্ষে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ এইফালে আমাৰ বৰ্ণপৰ দেউতাক দেই নমস্কাৰ মই বৰ্ণপৰ দেউতাক তেওঁ এটা মনত আগ্ৰহ লৈ পেলাই তেওঁ বহুত এইখিনি হেৰি কৰিছে লগত এই সহায়িকা লৈ পেলাই কিছু আগবাঢ়িবলৈ চেষ্টা কৰিলে তেওঁ প্ৰতিভাখিনি যিখিনি ভাবিছিলে তেনেকৈ যিমান পাৰিব লাগিছিলে সিমান নোৱাৰিলে আপোনালোকে হেৰি কৰক আশীৰ্বাদ কৰিব আৰু ভৱিষ্যতে উজ্জ্বল কামনা আগবাঢ়ি যাবলৈ নতুন বছৰ বুলি ভোগালী বিহু উপলক্ষে দেই ধন্যবাদ বাকী ৰাইজসকল আমাৰ বৰ্ণপৰ সকলোৱে আশীৰ্বাদ কৰিব আৰু বাকী মানে পটককৈ ভিডিঅ'টো বনাই দিলোঁ মানে কেনেকুৱা পালে সকলোৱে জনাব যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে আকৌ নতুন নতুন ভিডিঅ' আহি আছে একদিন মানে অলপ কামৰ ব্যস্ততাৰ কাৰণে ভিডিঅ'বোৰ দিয়া অলপ লেট হৈছে তাৰ বাবে সকলোৱে ক্ষমা কৰি দিব আৰু বাকী নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ বাই নতুনকৈ অহা হ'লে খালি গাইছ ছাবস্ক্ৰাইবটো কৰি দিব দেই জল্দি মানে 1K কৰি দিয়ক আৰু বেছি নালাগে বাই বাই Peace.